वेलकम बैक टू माय चैनल देवजित फूड एंड ब्लॉग्स बर्मन। तो गतिके आज मैं जाबले ओलाइछु वेस्ट गारो हिल्स टिकिटिका मेघालय। तो आमी दुजने जाम आरो आगत जाय काक काक लक करू चाও। तो पलम नकरे भिडिओ तो गो लेट्स स्टार्ट। মাছলে গৈছিলুং এজনীও নাপালুং ঘৰলৈ আহি মই নিমখ ভাত খাই দিলুং এজনী ছোৱালী মই বহুত ভাল পাইছিলুং। ৰাস্তাবিলাক অৱস্থা নাই, ৰাস্তাৰ একদম অৱস্থা নাই। চাওক ইমান বোকাই বোকা। যাব লগা হ'লে এখন বাছ যে আছে, এই বাহৰ ওপৰেদি যাব লাগে। চাও আমাৰ এই ৰাস্তা ঠিক নহ'ব চাগে কোনোদিনো। এ কোনপিনে যামে চাওক না ৰাস্তা কেনেকুৱা ৰাস্তা। ৰ ৰ ৰ ঐ চেণ্ডেলযোৰ হাতত ল'ব লাগিব। পথাৰৰ মাজেৰে কোনপিনে যাইছো ৱেষ্ট গাৰো হিলছ টিকিটিকা মেঘালয়। এই ইমান বোকা না। অলৰেডি আমাৰ সেই যে থিয় হৈ থকা খোজকাঢ়ি যোৱা ল'ৰাটো অলৰেডি আপোনাৰ পাৰ্টনাৰটো তাতে থিয় হৈ আছে। ফোন কৰিছিলোঁ মই, ৰখা দিছিলোঁ তাতে, আহি কিনে ৰখি আছে। তো গতিকে বলক আমি যাওঁ। তো অলৰেডি আমি আহি পাই গ'লো ৱেষ্ট গাৰো হিলছ টিকিটিকা মেঘালয়। ইয়াৰ চাই লওক আপোনালোকে। তো অলৰেডি আহি পাই গ'লো। এয়া চাওক চবে লগ পাইছোঁ আমি। মেঘালয়ত আহি পালোঁ যদি আপোনালোকক বলক এখন ব্ৰিজ দেখুৱাম। কোনোবাই চিনি পায় নেকি? এইখনেই ব্ৰিজ, সেইখন যিখন ব্ৰিজ মেঘালয়ৰ নাম্বাৰ 1 ব্ৰিজ, টিকিটিকা ৰেইনবো ব্ৰিজ। আৰু ইয়াত চবে জানে ৰামধেনু ব্ৰিজ বুলি। কেতিয়া অপেন হৈছিল মই নাজানো। এই অপেনিংটো আৰু ডিটেইলছটো লৈ আৰু এটা ভিডিঅ' বনাম বাৰু এই ব্ৰিজখনৰ ওপৰত। যদি কোনোবাই এই টিকিটিকা ৰেইনবো ব্ৰিজত আগত আহিছিল প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব। চাওঁ কোন কোন আহিছিল। ইয়াত যে আমাৰ এই গেটখন দেখিছে, এইখন আমাৰ টিকিটিকাৰ শিৱ মন্দিৰ। হাই গাইজ, অলৰেডি আমি টিকিটিকা ৰেইনবো ব্ৰিজত আহি পালোঁ। এয়া ৰেইনবো ব্ৰিজ, মেঘালয়ৰ নাম্বাৰ 1 ব্ৰিজ। গতিকে এটা মজাৰ দৃশ্য দেখাইছোঁ আপোনালোকক। এইখনে সেইখন নদী যিখন নদীৰ ওপৰত টিকিটিকা ৰেইনবো ব্ৰিজখন উঠিছে। চাওক এয়াই মেঘালয়। ৱাও। গতিকে যাই আছোঁ খোজকাঢ়ি। নাই বাইক নাই, চাইকেলটো আনিব খুজিছিলোঁ কিন্তু চাইকেলটো অনা নহ'ল কাৰণ ৰাস্তাবিলাক বহুত একদম খাৰাপ। তো যাওঁ, আৰু কিমান দূৰ পাওঁ। তো আহি পালোঁ আৰু এখন ব্ৰিজ। আগত কেইজনমান মানুহ দেখি আছোঁ, চাওঁ সুধি লওঁ কি কয়। হেল্ল' ফ্ৰেণ্ড, হেল্ল', কি খবৰ? কি খবৰ? হা কোন কোন আছা? ঐ
জায়গাটা ভালো লাগছে না? ভাল লাগছে, বহুত ভাল লাগছে। মেঘালয় বহুত ভাল লাগছে অ। हाय दोस्तों, जगह कैसे है बताना। ये साला बंगाली है फिर भी हिंदी बोलता है। तो बेंगोली मुझे भी आता है, तो बेंगोली थोड़ा सा बोलो ना प्लीज। बंगाली नहीं आता है हमको, आने से बोलता है। ओके तो বঙালী ক'ব নাজানো মানে বঙালী জানো, বঙালী জানলেও ইমান বঙালী জানলেও আৰু কিমান বঙালী নকওঁ আৰু আমাৰ এই ফ্ৰেণ্ডটো পুৰা টেইলাৰ জানে, টেইলাৰটো গতিকে দেখাব, মই চেষ্টা কৰিম দেখাবলৈ। তো গতিকে আমি বহুত ঘূৰিলো, এতিয়া আমিও সমাপ্ত কৰি দিলো। এতিয়া সমাপ্ত কৰি দিলো। আৰু এই যে আমাৰ ভাইটো দেখিছা, ইয়ো ইউটিউব ইউটিউব চেনেল আছে বাপন ব্লগছ বুলি। বাপন ব্লগছ বুলি চেনেল আছে। এই ভিডিঅ' সাবস্ক্রাইব কৰি দিব। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন লিংকত মই দি দিম বাৰু, চবেই যাই ছাবস্ক্ৰাইব কৰি দিব। বহুত ধুনীয়া ধুনীয়া ঠাই দেখুৱাই ফুৰে, মই চেষ্টা কৰিম দেখাবলৈ। নতুন চেনেল আৰম্ভ কৰিছো। তো ভিডিঅ'টো যদি ভাল লাগি থাকে, আপোনালোকে যদি ভিডিঅ'টো ভাল লাগি থাকিল তেতিয়া শ্বেয়াৰ কৰি দিয়ক।